Hey दोस्तों, वेलकम बैक टू माय अनदर নিউ ভিডিও। তো আজি কথা পাতিম আমি হোয়াটসঅ্যাপৰ পাঁচটা এনেকুৱা টিপছ এণ্ড ট্ৰিক্সৰ ওপৰত লৈ আহিছোঁ, যি পাঁচটা হোৱাটছএপৰ টিপছ এণ্ড ট্ৰিক্স জানি আপুনি আপোনাৰ বন্ধু বান্ধৱী সকলোকে একেবাৰে আচৰিত কৰিব পাৰিব আৰু আপুনি বহুত নিজে শিকিব। তো আহক আমি সেই পাঁচটা হোৱাটছএপ টিপছ এণ্ড ট্ৰিক্স জানি লওঁ। रुको जरा सबर करो। আজিৰ হোৱাটছএপৰ প্ৰথমটো টিপছ হৈছে আপুনি যেতিয়া কাৰোবাৰ লগত হোৱাটছএপত মেছেজ কৰে, আপুনি যেতিয়া কাৰোবাৰ মেছেজ পঢ়ে চাই তাৰ ওচৰত কিন্তু এনেকুৱা ব্লু টিক যায়। কিন্তু আপুনি যদি তাৰ মেছেজকেইটা চাই কিন্তু সি যাতে ব্লু টিক দেখিব নোৱাৰে, সি যাতে গম পাব নোৱাৰে তাৰ মেছেজকেইটা আপুনি চাইছে। তো এনেকুৱা কৰিব আপোনাৰ হোৱাটছএপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি ওপৰত 3 ডট মেনুত ক্লিক কৰিব। ক্লিক কৰি ছেটিঙত দিব। ছেটিঙৰ পৰা আপুনি একাউণ্টত ক্লিক কৰিব। একাউণ্টৰ পিছত ইয়াতে দেখা পাব প্ৰাইভেচি বুলি, এই প্ৰাইভেচিত এটা ক্লিক কৰি তলত দেখা পাব ৰেড ৰিচিপ্ট, ইয়াতে এইটো এনেবল কৰি থাকিব। আপোনাক এইটো অফ কৰি দিব লাগিব। এইটো অফ কৰাৰ পিছত কিন্তু আপুনি বেলেগৰ মেছেজ চালে সি কিন্তু গম নাপাব আপুনি তাৰ মেছেজ কেতিয়া চাইছে, অৰ্থাৎ তাৰ ওচৰত কিন্তু ব্লু টিক চিনটো নাযায়। কেনে লাগিছে, ভাল লাগিছে নে নাই? তো এইবাৰ আহক আমাৰ ছেকেণ্ড টিপছত। ছেকেণ্ড টিপছটো হৈছে আমি যেতিয়া কোনোবাই আমাক মেছেজ বা ভিডিঅ' শ্বেয়াৰ কৰিলে পঠালে, আমি সেই ভিডিঅ' ফটোবোৰ আমাৰ গেলাৰীত যাই জমা হয়। তো এনেকুৱা এটা অসুবিধাত হৈ যায়। তো তাৰ কাৰণে আপোনাক আহিব লাগিব গ্ৰুপ ইনফো বা আপোনাৰ য'ত এনেকুৱা ছেটিঙত আহিব লাগিব। ইয়াতে দেখা পাব মিডিয়া ভিজিবিলিটি, এইটো আপোনাক কৰি দিব লাগিব। কৰি দিয়াৰ পিছত কিন্তু আপোনাৰ ফটো ভিডিঅ'বোৰ গেলাৰীত যাই জমা নহ'ব। কেনে লাগিছে এই দুটা টিপছ? আশা কৰিছোঁ ভাল লাগিছে ন? এটা লাইক কৰি দিয়ক। লাইক কিয় কৰা নাই এতিয়ালৈকে? এতিয়া হওক আমাৰ থাৰ্ড টিপছত। থাৰ্ড টিপছ হৈছে আপুনি যদি কাৰোবাৰ লগত বহুত স্পীড মেছেজ কৰিব লাগে, বহুত স্পীড মেছেজ কৰিবলৈ হ'লে কিন্তু আপোনাৰ হোৱাটছএপত যিটো চেণ্ড অপশ্যন সেইটো কিন্তু অলপ ওপৰত থাকে। যদি এই চেণ্ড অপশ্যনটো যদি আপোনাৰ কীবৰ্ডত থাকে তেন্তে কিন্তু আপুনি বহুত স্পীড মেছেজ কৰিব পাৰিব আৰু বহুত স্পীডত দিব পাৰিব, কোনেও নোৱাৰিব আপোনাৰ লগত মেছেজ কৰি। তো এনেকুৱা কৰিব, কোনো টেনশ্যন নাই। তাৰ কাৰণে আপোনাক আহিব লাগিব 3 ডট মেনুত। তো 3 ডট মেনুত ছেটিঙত আহিব। ছেটিঙৰ পৰা শ্বেয়াৰটোত আহিব। শ্বেয়াৰটোৰ পিছত আপুনি ইয়াতে লিখা পাব ইণ্টাৰ ইজ চেণ্ড, এইটো আপোনাক অন কৰি দিব লাগিব। অন কৰি দিয়াৰ পিছত কিন্তু আপুনি যাৰ লগত যিমান মেছেজ কৰিব লাগে বহুত স্পীডত মেছেজ কৰিব পাৰিব। তো চাওক ন কিমান স্পীডত মেছেজ কৰোঁ মই, চাওক আপুনি। তো কীবৰ্ডৰ তলত কিন্তু এনেকুৱা চেণ্ড অপশ্যন পাই যাব, বহুত ভাল লাগিব, মজা। বহুত যিমান স্পীড আপুনি চেণ্ড কৰিব পাৰিব। তো ভাল লাগিছে এটা লাইক কৰি দিয়ক। কিয় কৰা নাই এতিয়ালৈকে লাইক? তো এইবাৰ আহক আমাৰ নাম্বাৰ 4 টিপছ। এই টিপছটো মানে হৈছে আপুনি যে আমাৰ লগত ইমান মেছেজ কৰিছে, আপুনি কাৰোবাৰ লগত বহুত মেছেজ কৰিছে, এই মেছেজখিনি ধৰি লোৱা হ'ল যে আপুনি কাৰোবাক পঠাব লাগে। দিবলৈতো কিন্তু বহুত স্ক্ৰীনশ্বট কৰিব লাগিব, বহুত ঝামেলা হৈ যাব, কিন্তু বহুত সময় লাগিব। তো সেইটো নকৰি আপুনি 3 ডট মেনুত ক্লিক কৰক। মৰিত আহি আপুনি এক্সপৰ্ট চেটত ক্লিক কৰক। এইটো ক্লিক কৰাৰ পিছত কিন্তু আপুনি আপোনাৰ সন্মুখত দুটা অপশ্যন আহি যাব। তো এই দুটা অপশ্যন আহি যাব, এটা হ'ব ইনক্লুড মিডিয়া, আনটো হৈছে উইদাউট মিডিয়া। ইনক্লুড মিডিয়া মানে আপুনি কেৱল ফটো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰিব, আৰু উইদাউট মিডিয়া হ'ল আপুনি ভিডিঅ' ফটোবোৰ বাহিৰে যিবোৰ মেছেজ ছেটিং কৰিছে সেইবোৰ দিব পাৰিব। মই ইনক্লুড মিডিয়াত ক্লিক কৰি মই শ্বেয়াৰ কৰি আপোনালোকক দেখাই দি আছোঁ। তো শ্বেয়াৰ কৰাৰ পিছত আপোনালোকে দেখা পাব যে এই তাৰ লগত কিমান মেছেজ কৰিছে গোটেইখিনি আপুনি একেলগে চেণ্ড কৰিব পাৰিব। তো এইখিনি কৰাৰ পিছত কিন্তু আপোনাক বহুত সুবিধা আৰু বহুত সময় বাচি যাব, আপোনাক ইমান স্ক্ৰীনশ্বট কৰিব লগা নহ'ব। তো ইয়াৰ উপৰি আপোনালোকে যদি উইদাউট মিডিয়াত দিব লাগে তেন্তে আকৌ মই দেখাই দি আছোঁ। তো আকৌ 3 ডট মেনুত ক্লিক কৰি আপুনি এক্সপৰ্ট চেটত ক্লিক কৰিব। এক্সপৰ্ট চেটত ক্লিক কৰি আপুনি উইদাউট মিডিয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনাক যাক পঠাব লাগে আপুনি তাৰ কাৰণে তাত শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি আপুনি তাক পঠাই দিব। দিয়াৰ পিছত কিন্তু এইটো এটা ফাইল হিচাপত চেণ্ড হ'ব। যেতিয়া আপুনি ফাইলটো অ'পন কৰিব ন, ইমান ডাঙৰ এটা ফাইল ওলাই যাব, একেবাৰে এটা ডাঙৰ এটা চাৰ্ট ওলাই যাব। চাওক কেনেকুৱা চাৰ্ট ওলাইছে। এই চাৰ্টটোত কিন্তু আপুনি তাৰ লগত কিমান সময়ত, কেইটা বজাত, কিমান তাৰিখত কি মেছেজ কৰিছে সকলো কিন্তু একেলগে আপুনি এজনৰ পৰা আন এজনক দিব পাৰিব। তো বহুত সুবিধাজনক, আপুনি বহুত উপকাৰ হৈছে। আৰু মই মানে এইটো মানে পাই ইমানেই ভাল লাগিছে, ইমান সুবিধা হোৱাটছএপত আছিল বুলি মই জনা নাছিলোঁ। তো নিশ্চয় আপুনি ট্ৰাই কৰি চাব। তো ইয়াৰ পিছত আহক আমাৰ 5 নম্বৰ টিপছ। এইটো হৈছে বুবলি এপ। এই এপটো মানে ইউজ কৰিলে আপুনি বহুত মজা পাব আৰু বহুত ইণ্টাৰেষ্টিং পাব। মই চলাই মানে মোৰ ইমান সময় মোৰ হোৱাটছএপত মই ছেটিং কৰাৰ সময়ত যিমান ফিচাৰ্ছ দেখিছে মানে এইটো এপৰ জৰিয়তে হৈছে। তো আপুনি যদি ডাউনলোড কৰিব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপুনি তাৰ পৰা ডাউনলোড কৰিব বা প্লে ষ্ট'ৰত পাই যাব। তো এই এপটো অ'পেন কৰাৰ পিছত আপুনি কিন্তু এইটো এলাউ কৰিব লাগিব। এলাউ কৰাৰ পিছত আপুনি ইয়াতে লোকেশ্যন এলাউ কৰিব পাৰে, নকৰিব পাৰে, সেইটো আপোনাৰ ইচ্ছা। ইয়াতে আপুনি কেমেৰাত আইকনত ক্লিক কৰি কিন্তু আপোনাৰ নিজে এটা চেল্ফি পিকচাৰ লৈ কিন্তু আপোনাৰ ফটোৰে এটা কাৰ্টুন
ষ্টিকাৰ আপুনি কাৰোবাক শ্বেয়াৰ কৰিব পাৰিব গুড নাইট এনেকুৱা বহুত কিবা কিবি কৰিব পাৰিব তো মই এটা চিম্পল দেখাই দি আছোঁ তো এতিয়া আহক আমাৰ হোৱাটছএপত চাওক ইয়াতে কিন্তু আপোনাক কাৰোবাক এটাই ষ্টিকাৰ পঠাব লাগিলে কিন্তু আপুনি এই ষ্টিকাৰটোক অলপ টেপা মাৰি জোৰকৈ ধৰি ৰাখিলে কিন্তু বহুত এনেকুৱা এটা মানে শব্দ হ'ব যে কি বুজাই আপুনি তাক এটা মেছেজ দিছে সেইটো হ'ব আৰু আপুনি এইটো লৰচৰ কৰিব মানে বহুত ভাল লাগিব বহুত মজা লাগে আৰু আপোনাক কাৰোবাক কিবা পঠাব লাগিলে মানে সি কিন্তু এটা ষ্টিকাৰ হিচাপত মানে তাক সেন্ড কৰিব পাৰিব আৰু ফ্ৰণ্টবোৰ চেঞ্জ কৰিব পাৰিব ফ্ৰণ্টৰ ষ্টাইল কৰিব পাৰিব মানে বহুত আচৰিত হৈ যাব আপোনাৰ ফ্ৰেণ্ডসকলে যে আপুনি কেনেকৈ কৰিছে ঐ তই কেনেকৈ কৰিলি এনেকুৱা বহুতে আপোনাক সুধিব আৰু আপুনিও নিজেও বহুত ইণ্টাৰেষ্টিং পাব এই এটা ষ্টাইলত মানে ড্ৰাফ্ট ষ্টাইলত মানে কিমান দিন চলিব পাৰি আমি নিজকে মানে চেঞ্জ কৰিব লাগে আমাৰ হোৱাটছএপৰ এইবোৰ মানে আমি সকলো বস্তু চেঞ্জ কৰিব লাগে অলপ ষ্টাইলত আহিলে অলপ ভাল লাগে তো আশা কৰিছোঁ আপুনি এপটো ইউজ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন আছে এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লাইক এটা কৰি দিয়ক আকৌ এটা ভিডিঅ'ত লগ পাম বাই বাই